हेलो बंधु बान्धवीসকল কি খবৰ আশা কৰো সকলে ভালে আছা বৰ্তমান মইও ভালে আছো সো নমস্কাৰ সকলকে মোৰ অন্যটি ভিডিঅ সকলকে স্বাগতম জনাইছো এতিয়া বাজিছে 5টা সো ভিডিঅটি এতিয়া ষ্টাৰ্ট কৰিছো বাৰু আপোনালোকক কেটামান ৰেচিপি দেখাম বুলি ভাবিছো কেটামান মানে দুটা ৰেচিপি দেখাম বুলি ভাবিছো তো চাই থাকা ভিডিঅটি সকলকে মই কেনেকুৱা বনাও কেনেকৈ কি কৰিছো বাৰু তো খাই ভাল পাইছো কাৰণে আপোনালোকক দেখাবলৈ ওলাইছো তো ভিডিঅটি চাই থাকা হেকলৈকে আপোনালোকে ট্ৰাই কৰি চাব আৰু যদি ভিডিঅটি চাই ভাল পায় লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে মৰম দিব এইখিনিয়ে মই আশা কৰো বাৰু তো হেকলৈকে চাই থাকক এতিয়া মই বনোৱা ষ্টাৰ্ট কৰো বাৰু চাই থাকক তো মই লৈছো আদা নহৰুৰ পেষ্ট মিডিয়াম সাইজৰ আলু এটা তাৰ পিছত বিলাহী পেষ্ট কৰি ললো তাৰ পিছত লগতে আছে কণ জলকীয়া আমাৰ ঘৰৰে হয় বাৰু তো মই পেনত বনাম গৰম হোৱাৰ লগে তেল দিলো লগতে তেজপাত দুখিলা তাৰ পিছত দিলো পাঁচফোৰণ এতিয়া ধুনীয়াকৈ ফুটিবলৈ লৈছে তাৰ পিছত মই দিম কেঁচকলমান পিয়াজ যেহেতু পেষ্ট কৰিছো নহৰুৰ লগত পিয়াজ তাৰ কাৰণে মই দিছো 300 কল পিয়াজ এতিয়া এনেকৈ লৰাই থাকিম বাৰু ৰঙচুৱা হোৱাকৈ কি ধুনীয়াকৈ এতিয়া দি দিছো মই কাটি থোৱা আলুখিনি ধুনীয়াকৈ এতিয়া মই ইয়াক হাতাৰে লৰাই থাকিম বাৰু উলট পালটকৈ এই পেনখনত মোৰ বনাই ভাল লাগে যিকোনো আঞ্জা জলদি হোৱা যেন লাগে তেল কমকৈ খায় তাৰ কাৰণে মই ইয়াত বনাই ভাল লাগে ভিডিঅটি কৰতে অসুবিধা হ'ল বাৰু আপোনালোকে বেয়া নাপাব ভিডিঅটি মই মাক ধৰিবলৈ দিছিলো কেমেৰাটো তো তাৰ কাৰণে এনেকা কৰিল তো এনেকৈ দি দিলো বাৰু আপোনালোকে বেয়া নাপাব তো কি ধুনীয়া হৈছে লৰাই ললো বাৰু এতিয়া দিছো মই বিলাহী পেষ্ট কৰি ৰখা বিলাহীখিনি একেবাৰতে দি দিলো ধুনীয়াকৈ এতিয়া মই জকমতে দিছো হালধি গুৰি জগনহৰু দিলো হালধি অকনমান তো এতিয়া লৰাই লম একৈ গোটেইখিনি মিহলাই আপোনালোকে খাই চাবছো ইজি হয় ইমানখিনি মছলা নাই বাৰু এইখিনিয়ে হয় নহৰু আদা দুচকল কণ জলকীয়া পিয়াজ এটা এনেকৈ পেষ্ট কৰি বনাই লৈছো তো কি ধুনীয়া হৈছে দেখিবলৈ আপোনালোকে ট্ৰাই কৰি চাবচোন এতিয়া দিলে মই আদা নহৰু পেষ্টখিনি মিক্সিত খুন্দি লোৱা আছিলে বাৰু তো এতিয়া দি দিলো কি ধুনীয়াকৈ তেল বেৰিঙিবলৈ ধৰিছে এনেকৈ খাই ভাল লাগে কেতিয়াবা মাজে মাজে তো লগতে দি দিলো মই বগা সৰিয়হ ক'বলৈ পাহৰি থাকিলো বাৰু বগা সৰিয়হ নাথাকিলে জানো মাছ টেষ্টি হ'ব তো এতিয়া তেল কি ধুনীয়াকৈ বেৰিঙি উঠিছে তো এতিয়া দি দিছো অকনমান ৰেড চিলি পাউডাৰ তাৰ বাহিৰে বেলেগ নাই আৰু এইখিনিয়ে লাষ্ট হয় মছলা কোন দিছো এনে ৰেড চিলি পাউডাৰ ধুনীয়াকৈ লৰাই লওঁ আগত এনেকৈ খাই ভাল লাগে তো সোৱাদ অনুসৰি নিমখ দি দিলো অকনমান সোৱাদ অনুসৰি নিদিলে জানো আঞ্জাখন টেষ্টি হ'ব তো সোৱাদ অনুসৰি নিমখ দি দিলো অকনমান এতিয়া হাতাৰে লৰাই ল'ম এতিয়া হাতাৰে ধুনীয়াকৈ লৰাই ল'ম গোটেইখিনি আঞ্জা মিহলাই ল'ম বাৰু নিমখৰ সৈতে ধুনীয়াকৈ লৰাই লৈ এতিয়া ঢাকনিখনেৰে অকণ সময় ঢাকি থৈ দিম এনেকৈ সিজাম ঢাকনিখন উঠাই চাওঁ আৰু কেনেকুৱা হৈছে কি ধুনীয়া তেল বেৰিঙি উঠিছে বাহিৰত ওলাইছে তেলবোৰ তো এতিয়া পানী দিবলৈ হৈছে বাৰু পানী দি দিম তেল লাহেকৈ তো ধুনীয়াকৈ সিজি উঠিছে এতিয়া মই লৰাই এনেকৈয়ে পানী দি দিম বাৰু জকমতে পানী দি দিম যেহেতু এখনে আঞ্জা বনাম ইখনে জোল আঞ্জা তো মাছৰ জোল খাম যেহেতু পানী মিডিয়ামকৈ দি দিছো অকণ বেছিকৈ তো এতিয়া চাও কেনে হৈছে ধুনীয়াকৈ উতলাইছে উতলি থকা আঞ্জাখিনিতে মই এতিয়া দিম মাছৰ পিচ যেহেতু মাছৰ জোল খাম তো এতিয়া দি দিম মই মাছৰ পিচখিনি তো মই দি দিলো মাছৰ পিচখিনি ধুনীয়াকৈ এতিয়া নাৰলো বাৰু এনেকৈ ৰাখি থম এতিয়া ঢাকনিখনেৰে অকণ সময় ঢাকি ল'ম অকণমান সময় তাৰপিছত দেখা তো ইফালে বনাম মই কচুৰ তৰকাৰী দুধ কচুক বুলি কওঁ আমাৰ ইফালে তাতে মই দিছো গৰম কেৰাহীতে দিলো তেল তাত দিছো মই পাঁচফোৰণ অকণমান আপোনালোকৰ ফালে কি কয় ক'বচোন বাৰু কমেণ্ট কৰি আমাৰ ফালে দুধ কচু বুলি কয় তো মই দিছো
শুকান জলকীয়া এটা আৰু লগতে পিঁয়াজ এটা মিডিয়াম সাইজৰ তো এনেকৈ দি দিলোঁ লৰাইছো এতিয়া ধুনীয়াকৈ শুকান জলকীয়া দি দিছোঁ যেহেতু মই কুচুৰ তৰকাৰীত জ্বলা বেছিকৈ লাগে তাৰ কাৰণে আদা নহৰু পেষ্টৰ লগতে অকণমান কণ জলকীয়া দিলোঁ কেইটামান তাৰ কাৰণে শুকান জলকীয়া এটাই দি দিলোঁ বাৰু ধুনীয়াকৈ তো এতিয়া দি দিম মই হালধি গুড়ি অকণমান জখ অনুসাৰে হালধি গুড়ি দি দিলোঁ অকণমান ধুনীয়াকৈ এতিয়া লৰাই লওঁ গোটেইখিনি মিহলাই আপোনালোকে খাবচোন দুধ কচুৰ ঠাৰি ভাজি তো এতিয়া দি দিলোঁ কাটি লোৱা কচু ঠুৰিকেইটা আৰু লগতে এটা মিডিয়াম সাইজৰ আলু দিছোঁ টুকুৰা টুকুৰকৈ যিহেতু মই আলু খাই ভাল পাওঁ বাৰু ধুনীয়াকৈ দি দিলোঁ এতিয়া লৰাই ল'ম বাৰু গোটেইখিনিকৈ মিহলাই তেলৰ লগত তো খাই চাবচোন আপোনালোকেও ধুনীয়া হয় এতিয়া দি দিলোঁ জখ অনুসাৰে নিমখ অকণমান নিমখ দি দিলোঁ বাৰু এতিয়া লৰাই ল'ম কি ধুনীয়া হৈছে ঢাকনিখনত ঢাকি দি দিলোঁ অকণ সময় তো এতিয়া এনে আছোঁ বাৰু আঞ্জাত পানী দি আহিলোঁ তো এতিয়া কি কৰিম এনে এবাৰ ষ্টাৰ্ট কৰিলোঁ তো চাই থাকক শেষলৈকে ভিডিঅ'টি চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো এতিয়া এনে আছোঁ বাৰু আঞ্জাটো হোৱা নাই তেনেহ'লে বলক আৰু আঞ্জাটো চাই লওঁ এবাৰ দি দিলোঁ মই এটা মিডিয়াম সাইজৰ বিলাহী কাটি লৈছিলোঁ সেইখিনি দি দিলোঁ যিহেতু কচু আঞ্জাত বিলাহী দিলে ভাল লাগে অলপ টেঙা টেঙা কৰি তো দি দিলোঁ এতিয়া ধুনীয়াকৈ বিলাহীখিনি ঢাকনিখন দি দিলোঁ বাৰু এতিয়া উঠাওঁ কি ধুনীয়া সিজিবলৈ লৈছে এতিয়া ধুনীয়া হৈছে এতিয়া মই পানী দি দিলোঁ বেছি ইমানখিনি জুলীয়া নকৰোঁ বাৰু তৰকাৰীটো আমাৰ বৰ্তমান কচুৰ তৰকাৰী ৰেডি এতিয়া পৰিৱেশন কৰিব লাগে গৰম গৰম ভাতৰ লগত তো আমি এতিয়া খাই লওঁ ভাত আপোনালোকক লগ পাই আছোঁ আৰু হেল্ল' বন্ধু বান্ধৱীসকল এতিয়া ভাত খাই আজৰি তামোল খাইছোঁ তো ভিডিঅ'টো ইমানখিনি দীঘলীয়া নকৰোঁ ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আশা কৰোঁ আপোনালোকে মৰম দিব আৰু যি বনাইছিলোঁ বহুতে টেষ্টি হৈছিল বাৰু আপোনালোকেও ট্ৰাই কৰি চাব তো আজিলৈ বিদায় মাগিছোঁ লগ পাইছোঁ অন্য ভিডিঅ'ত বাই বাই।